ভাৰত স্বাধীনতা দিৱস উপলক্ষে জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত জোৰদাৰ পেৰেড অনুশীলন। সৰুপথাৰ পৰিষদীয় সমষ্টিত বিজয় উৎসৱ, EM জগত সিং ইংটিক উষ্ম অভিনন্দন। ভুইপথ ৰুই নিৰ্মাণৰ দাবীত প্ৰতিবাদ যমনমুখ সমষ্টিৰ অকচেং পথাৰ গাঁও পঞ্চায়ত ৰাইজৰ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰিসমূহ। এতিয়া বিতং বাতৰি। 15 আগষ্টলৈ আৰু কেইটামান ঘণ্টা বাকী। দেশজুৰি পালন কৰিবলগীয়া ভাৰত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ সমগ্ৰ জিলা আৰক্ষী প্ৰশাসনে বিভিন্ন খেলপথাৰসমূহত পেৰেডৰ অনুশীলন জোৰদাৰ কৰিছে। কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফুত স্বাধীনতা দিৱস উদযাপনৰ বাবে জিলা আৰক্ষী প্ৰশাসনে ডিফু উচ্চতৰ বালক বিদ্যালয়ৰ খেলপথাৰকে নিৰ্বাচিত কৰি পেৰেড অনুশীলন তীব্ৰ কৰি তুলিছে। জিলা আৰক্ষীৰ লগতে অসম ৰাইফলছ, CRPF আৰক্ষী বেটেলিয়নকে ধৰি চহৰৰ বিভিন্ন চৰকাৰী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলেও পেৰেড অনুশীলনত অংশগ্ৰহণ কৰিছে। বিশাল পেৰেড গ্ৰাউণ্ড 15 আগষ্টৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে বিভিন্ন নিৰ্মাণ কাৰ্য প্ৰায় সাজু কৰিছে। কিন্তু বিগত কেইটামান দিন ধৰি ধোৱা নেৰানেপেৰা আৰু কিনকিনীয়া বৰষুণে সমগ্ৰ পেৰেড গ্ৰাউণ্ড বোকামাই কৰি পেলাইছে। বৰষুণৰ এনে ধাৰাবাহিকতা অব্যাহত থাকিলে স্বাধীনতা দিৱসৰ দিনা যথেষ্ট আহুকলীয়া পৰিস্থিতি উদ্ভৱ হ'ব পাৰে। সৰুপথাৰ পৰিষদীয় সমষ্টিৰ জপৰালাংছ সাংস্কৃতিক কাৰ্যালয়ৰ কক্ষত উদযাপন কৰা হয় বিজেপিৰ বিজয় উৎসৱ। বিজয় উৎসৱ উপলক্ষে অনুষ্ঠিত সভাত পৰিষদৰ নিৰ্বাচনৰ আগতে সমষ্টিটোৰ ভিতৰত আটাইতকৈ অধিক বিজেপিৰ ভোট সংগ্ৰহ কৰিব পৰা পলিং ষ্টেচনবোৰক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰা হৈছিল। কথামতে 13 আগষ্টত অনুষ্ঠিত বিজয় উৎসৱৰ সভাতে পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। জপৰালাংছ সাংস্কৃতিক কাৰ্যালয়ৰ কক্ষত বিজয় উৎসৱ উপলক্ষে ধনীৰাম বেৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ উপৰিও সোণাৰাম সিংনাৰ, ৰবি ৰংপি, লক্ষীৰাম ৰংপি, ৰিচু সিংনাৰ প্ৰমুখ দলৰ বিভিন্ন বিষয়ববীয়াসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। কাৰ্যবাহী সদস্য জগত সিং ইংটিক বিজেপি লোকেল কমিটি, আত্মসহায়ক গোট তথা সৰুপথাৰ ৰাইজে উষ্ম অভিনন্দন জনায়। উল্লেখ্য নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি মতে আটাইতকৈ অধিক ভোট সংগ্ৰহ কৰিব পৰা পলিং ষ্টেচন হিচাপে নম্বৰ আদৰ্শক 50,000 টকাৰ পুৰস্কাৰ আগবঢ়ায়। দ্বিতীয় পুৰস্কাৰ হিচাপে 30,000 টকা আগবঢ়ায় ৱফং পলিং ষ্টেচনক। তৃতীয় পুৰস্কাৰ 20,000 টকা আগবঢ়ায় দিলাউজান পলিং ষ্টেচনক। ইয়াৰ উপৰি 15,000কৈ টকা কেইবাখনো পলিং ষ্টেচনলৈ আগবঢ়োৱা হয়। বিগত 15 বছৰ কাৰ্যকালত কোনোদিনে সৰুপথাৰ সমষ্টিৰ পৰা কাৰ্যবাহী সদস্য নোহোৱাত সমগ্ৰ সৰুপথাৰ সমষ্টি এলেকাটো জিলাৰ ভিতৰত আটাইতকৈ পিছ পৰি থাকিল যদিও এতিয়া সমষ্টিটোৰ উন্নয়নৰ বাবে পৰাপক্ষত কাৰ্য কৰি যোৱাৰ কথা ভাষণ প্ৰসংগত উল্লেখ কৰে জনপ্ৰতিনিধিগৰাকীয়ে। বোকাজানৰ পৰা আনন্দ তেৰাং, কাট নিউজ। হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অকচেং পথাৰ গাঁও পঞ্চায়তৰ ৰাইজে পথ নিৰ্মাণৰ দাবীত ভুই ৰুই কৰিলে প্ৰতিবাদ। ৰোহিণী পথাৰৰ পৰা দীঘলজাৰলৈ যোৱা প্ৰায় 4 কিলোমিটাৰ পথ নিৰ্মাণৰ দাবীত 10 আগষ্টত পুৱা 10 বজাত পথছোৱাত ভুই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে। পথ নিৰ্মাণৰ দাবীত হোজাই জিলাৰ অকচেং গাঁও পঞ্চায়তৰ পুৱাৰ নেৰানেপেৰা বৰষুণৰ মাজতে ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ পঞ্চায়তৰ দলাল ৰাজ বন্ধ কৰা, খচিব বদলি কৰা, পথটো নিৰ্মাণ কৰা আদি ধ্বনিৰে উত্তাল কৰি তোলে। প্ৰতিবাদৰ অন্তত ৰোহিণী পথাৰ গাঁৱত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয়। স্থানীয় ৰাইজে আহ্বান কৰা সভাৰ আঁত ধৰে যুৱনেতা আব্দুল হুছেইনে। সভাত যুৱনেতা তথা সমাজসেৱা ছাদিকুজ্জামান প্ৰমুখ্যে কেইবাজন নাগৰিকে বক্তব্য দি পঞ্চায়তৰ সভানেত্ৰী হুছনা বেগম আৰু তেওঁৰ অংগী ভংগীৰ বিৰুদ্ধে জাঙুৰ খাই উঠে। কেইবা শতাধিক স্থানীয় ৰাইজ আৰু ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত স্থানীয় বিধায়ক আৰু পঞ্চায়ত সভানেত্ৰী আৰু সচিবৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি শীঘ্ৰে পথছোৱা নিৰ্মাণৰ বাবে জিলা উপায়ুক্ত আৰু বিন্নকান্দি খণ্ড উন্নয়ন বিষয়াক স্মাৰক দিয়াৰ সিদ্ধান্ত লোৱা হয়। হাওড়াঘাটৰ পৰা গৌতম চন্দ্ৰ ৰিপৰ্ট, হাওড়াঘাট।
মৰণ ফান্দলৈ পৰিণত কৰকান্থী নৈৰ ওপৰৰ কাঠৰ দলং অতি বিপদজনকভাৱে দৈনিক অহা যোৱা কৰে ধেন্তাঘাটৰ ৰাইজ দলংখন নিৰ্মাণৰ বহু বছৰৰ পিছত যোৱা 2016 বৰ্ষত অৰ্থাৎ আজিৰে পৰা এবছৰৰ আগতে মেৰামতিৰ কাম চলিছিল হলে কি হ'ব বিভাগীয় কৰ্মচাৰী ইঞ্জিনিয়াৰ ঠিকাদাৰ আৰু তথাকথিত ৰাইজৰ প্ৰতিনিধিৰ মিলি ভকতে দলঙৰ মেৰামতিৰ নামত চলালে মাথোন চৰকাৰী ধনৰ লুণ্ঠন কেইবা মানৰ পিছতে মেৰামতি হোৱা ভগ্ন কাঠৰ দলং পূৰ্বৰ দৰে থাকি গল মাথোন জকাটো হয় দলঙৰ নামত এয়া মৰণ ফান্দ কোনে কব এই দলংখন যে যোৱা বছৰতে মেৰামতি হৈছিল কিন্তু একেবাৰে 16 অনাই খসা যে 14 নম্বৰ কৰকান্থী পৰিষদীয় সমষ্টি এলেকাৰ এই দলংখন যোৱা বছৰতে মেৰামতি কৰিছিল মেৰামতিৰ নামত কোনো চিন মুকামেই নাই এতিয়া দলঙৰ ওপৰত দীঘলে দীঘলে পাৰি দিয়া তক্তা থাকিব লাগিছিল যদিও এনে কোনো তক্তাৰ এটুকুৰাও নাই স্থানীয় ৰাইজে কাট নিউজৰ সাংবাদিকৰ আগত খদৰি কৰা মতে দলঙৰ ওপৰত পাৰিবলগীয়া যোগ্য তক্তা হলেহে ৰদ বৰষুণ খহিব পাৰিব ফুপুলা তক্তা পাৰি দিয়াৰ ফলতে এবছৰ পাৰ হওঁতেই গেলিপচি দলংখন পূৰ্বৰ দৰে কামি হাৰবোৰ মাথোন ৰৈ গ'ল কিন্তু দলংখনৰ মেৰামতিৰ নামত ধনৰ লুণ্ঠন হ'ল যদিও সকলোবোৰ জানি শুনিও নিৰ্লিপ্ত ভূমিকা পালন কৰিলে তেতিয়াৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কংগ্ৰেছৰ পৰা শেহতীয়াকৈ বিজেপিলৈ আগমন হোৱা বিজেপি চৰকাৰে পৰিষদত তেতিয়া তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি শাসকীয় দলৰ কাৰ্যবাহী সদস্য তথা কৰকান্থী ৰাজ্যৰ জনপ্ৰতিনিধি ৰাজু টিছয়ে কেতিয়াবা মন কৰিছেনে বাৰু হাড় চাল উলিওৱা এই কাঠৰ দলংখনক মন কৰিছে যদি পুনৰ মেৰামতি বা নতুন দলঙৰ নিৰ্মাণৰ কথা চিন্তা কৰিছেনে দেনগাঁৱৰ পৰা ৰবিন বে কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Aturkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flax, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bogajan 782480, Karbi Anglong, Assam.
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। স্বাগতম। বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজিয়ালে। ডিফুৰ বন বিভাগৰ অতিথিশালাত যোৱা 10 আগষ্টত অনুষ্ঠিত এখন সভাত ভাৰতীয় জনতা পাৰ্টি মজদুৰ মৰ্চাৰ পূৰ্ণাংগ কমিটি গঠন কৰা হয়। পূব কাৰ্বি আংলং জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজিত দেৰ প্ৰমুখ্য, ৰাজ্যিক বিজেপি মজদুৰ মৰ্চাৰ সাধাৰণ সম্পাদক ভাগীৰথ ওজা, ৰাজ্যিক বিজেপি মজদুৰ মৰ্চাৰ নৱনিযুক্তি উপসভাপতি কৃষ্ণ ভট্ট ৰায়, ধুবুৰী জিলাৰ বিজেপি মৰ্চাৰ সাধাৰণ সম্পাদক ৰাজু ৰয়, ধুবুৰী জিলাৰ সম্পাদক বাবুল পাঠকৰ উপস্থিতিত অনুষ্ঠিত উক্ত সভাত কাৰ্বি আংলং মজদুৰ মৰ্চা গঠন কৰা হয়। সভাত প্ৰদীপ বেগ সভাপতি, বিক্ৰম গগৈক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ 31 জনীয়া সদস্যৰে পূব কাৰ্বি আংলং বিজেপি মজদুৰ মৰ্চাৰ এখন পূৰ্ণাংগ কমিটি গঠন কৰা হয়। উল্লেখ্য সভাত বিজেপি ৰাজ্যিক মজদুৰ মৰ্চাৰ সাধাৰণ সম্পাদক ভাগীৰথ ওজাই ভাষণ প্ৰসংগত বিজেপি চৰকাৰে মজদুৰসকলক আগবঢ়োৱা বিভিন্ন আঁচনিসমূহৰ কথা উল্লেখ কৰে। দেশৰ স্বাধীনতা দিৱসৰ দৰে পবিত্ৰ আৰু গুৰুত্বপূৰ্ণ দিনটো অতি পবিত্ৰভাৱে ৰূপায়ণৰ ক্ষেত্ৰত সুন্দৰ পৰিৱেশ সৃষ্টিৰ বাবে ক্লিন কাৰ্বি আংলং অভিযান কৰা হয়। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ সচিবালয়ৰ উদ্যোগত 13 আগষ্টত গ্ৰহণ কৰা চাফাই কাৰ্যসূচীৰ অংশ হিচাপে পৰিষদ বিশাল প্ৰাংগণ, কাৰ্বি ক্লাব, ৰংনিহাং স্কুলৰ প্ৰাংগণ আদি সাৰি পুচি নিকা কৰে। বালিপথাৰৰ জনেল তথা ৰূপালী জয়ন্তী বৰ্ষ কাৰ্বি যুৱ মহোৎসৱ উদযাপনৰ বাবে ইতিমধ্যে আৰম্ভ হৈছে জোৰদাৰ প্ৰস্তুতি। আগন্তুক ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'বলগীয়া বালিপথাৰ জনেল কাৰ্বি যুৱ মহোৎসৱ আৰু জনেল কাৰ্বি যুৱ মহোৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ বাবে 13 আগষ্টত অভ্যৰ্থনা সমিতি গঠন কৰা হয়। জপৰা লাংচৰ সাংস্কৃতিক কমপ্লেক্সত বালিপথাৰ KCSৰ উদ্যোগত অনুষ্ঠিত সভাখনত সভাপতিত্ব কৰে বালিপথাৰ KCS জনৰ সভাপতি কিষণ বেয়ে। সভাত সৰ্বসন্মতিক্ৰমে প্ৰাক্তন পৰিষদীয় সমষ্টিৰ সদস্য ৰিচো সিংনাৰক সভাপতি, আদিচন টেৰাং আৰু জয়ৰাম টেৰণক উপসভাপতি, সোনাৰাম সিংনাৰক সম্পাদক, নাচিং ৰংহাং আৰু মহেশ্বৰ টকবিক সহ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে। Nilitum mate kado we kan subangso kan theprang Baliputhar KCS Jun pen kado we kan stame jutang ju bat akadom pajure nasi pini nilitum labangso ame ke dupon labang ke non ke bangji ruptalin asengkan iglo jonel festival labangso bangke ningkan ko rakho chau iglo nasi ruptalin asengkalo nasi labangso ruptalin kapsul ponji ruptalin katalon ponji mesen pen katalon ponji fan pinilitum seng pon iglo। তদুপৰি কেইবাটাও বিভাগৰ উপসমিতি গঠন কৰা হয়। উল্লেখ্য সম্পাদক কাংবুৰা ইংটিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যাৰে আৰম্ভ হোৱা উপসভাত বালিপথাৰ লেমছৰ অধ্যক্ষ সোনাৰাম সিংনাৰ, প্ৰাক্তন পৰিষদীয় সদস্য ৰিচো সিংনাৰ, লক্ষীৰাম ৰংপি, আদিচং টেৰাং প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে বিশেষ অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিভিন্ন দিশা পৰামৰ্শ আগবঢ়ায়। বোকাজনৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। এইবাৰ কাৰ্বি আংলংবাসী ৰাইজে বিশেষকৈ জিলাৰ চৰকাৰী বিভাগীয় কৰ্মচাৰীসকলে এদিন অধিক ৰাজহুৱা ছুটি পাব। সমগ্ৰ ৰাজ্যজুৰি পালন কৰিবলগীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিথিৰ লগত সংগতি ৰাখি কাৰ্বি সাহিত্য শাসিত পৰিষদ সচিবালয়ৰ তৰফৰ পৰা 23 আগষ্টত কাৰ্বি আংলঙতো ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। অসম চৰকাৰৰ GAG মাৰ্চ মাহৰ 24 তাৰিখে জাননী পত্ৰ অনুসৰি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ পৰাও উক্ত দিনটো পাব্লিক হলিডে অৰ্থাৎ ৰাজহুৱা বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে। সেই মৰ্মে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ অধীনত থকা আটাইবোৰ চৰকাৰী কাৰ্যালয়সমূহ বন্ধ থকাৰ কথা ঘোষণা কৰিছে পৰিষদৰ মুখ্য সচিবগৰাকীয়ে। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্জয় তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।